গুড মৰ্নিং এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। লিকুৰ বিয়াত কি পিন্ধো বুলি ভাবি কিনে সৰ্থেবাৰী সভাতে ওলাই আহিলোঁ কাপোৰ একযোৰ কিনো বুলি। তাৰ পাছত আমি সভা আহি পালোঁ। ইফালে এনেকৈ দুকলি চুকলি চব দোকান দিছে সভাত। তাৰ পাছত বেগবিলাক এনেকৈ অমলেট হৈ দিছে। মই এতিয়া ৰখি আছোঁ। জেঠীমাখন গামচাত দাম ধৰি আছে। এইটো হৈছে সৰ্থেবাৰীৰ মন্দিৰ। তাৰ পাছত ইফালে হৈছে চাদৰ মেখেলাবিলাক আলে থৈ দিছে। সেই কলা আমলি থকা চাদৰ মেখেলাযোৰ ভাল লাগছে, সেইকাৰণে মই আনি কিনে গাত লৈ চালোঁ। তাৰপাছত এনেকৈ কেইযোৰমান চাদৰ মেখেলা ল'লোঁ আৰু তাৰে লগত মেচিং জুৱেলাৰী ল'লোঁ। তাৰপাছত মই স্পাইৰেল পটেটো খাব আহিছিলোঁ, কিন্তু এতিয়া নেবেচে বোলে, ভাটিবেলাহে বেচে। সেইকাৰণে বেলেগ কিবা খায়ে মিঠা পান দোকান লৈ গুচি আহিলোঁ। সভাত আহিছোঁ আৰু মিঠা পান নাখাম না মই। তাৰপাছত এঠাইত গাড়ীক লৈ কিনে আহিছোঁ। গাড়ীত এইবিলাক ভৰক, দুকলি চুকলিবিলাক যি কিনিছোঁ। সভাই আহিলে অলপ টাইম লৈ আহিব লাগে, কিন্তু আমাৰ একদমেই দাউৰা দাউৰি হৈছে, একদমেই টাইম নহ'ল আজি। তাৰপাছত দুকলি চুকলি যি কিনিছোঁ চববিলাক ভৰালোঁ ডিকিত। ভৰাই কিনে আৰু এঠাইত যাওঁ আৰু আমি সভাত মই বগৰী কিনিছিলোঁ কেইটামান, সেই বগৰীখিনি ওইলৈ ল'লোঁ। তাৰপাছত এঠাইত বগৰী খাই জেঠীমাৰ ঘৰ পালোঁ। জেঠীমাৰ ঘৰত চাহ টাহ কিবা কিবি খাই আৰু আমাৰ ঘৰত আহিলোঁ। আহি কিনে গা পা ধুই মন্দিৰত চাকি বন্তি আৰু হাল ধূনা দিলোঁ।